মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই কেইটামান কথা ক'ব ওলাইছোঁ। বিশেষকৈ আমি যেতিয়া কোনো কামত যদি হতাশ হৈ পৰোঁ, কোনো কামত যদি আমি অলপ পিছলি যাওঁ বা কিবা আমি যদি অলপ আমি ভবা ধৰণে যদি কিবা ফলাফল নাপাওঁ, তেতিয়া লগে লগে আমি কি হৈ পৰোঁ যে হতাশ হৈ পৰোঁ আৰু সেই কামত আৰু পুনৰবাৰ কৰিব ইচ্ছা নাযায়। কিন্তু সেইটো আচলতে বৰ বেয়া কথা। এইটো আচলতে এজন ভাল শিক্ষাৰ্থীৰ কাৰণে বা এজন জ্ঞান অৰ্জনৰ কাৰণে সঁচাকৈ এটি নেতিবাচক এটি ধাৰণা। গতিকে মই এইটো কথা ক'ব বিচাৰোঁ যে আমি সকলোৱে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এটা কথা স্পষ্ট মনত ৰাখিব লাগিব যে ফেইল মানেই সকলো শেষ নহয়। ফেইল যিটো শব্দ আছে, যে ফেইল মানেই সকলো শেষ নহয়। আমাৰ সকলোৱে জানো ডক্টৰ APJ আব্দুল কালাম ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিশ্ববিখ্যাত এজন বৈজ্ঞানিক আছিল। তেখেতে কৈছিলে কি যে ফেইল শব্দটো তেখেতে এনেকৈ কৈছিলে, এফ মানে হৈছে ফাৰ্ষ্ট, এ মানে হৈছে এটেম্প্ট, আই মানে হৈছে ইন আৰু এল মানে হৈছে লাৰ্ণ। ফেইল শব্দটো তেখেতে কৈছিলে ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং, অৰ্থাৎ শিক্ষণৰ প্ৰথম প্ৰয়াস বুলি তেখেতে কৈছিলে। যে শিক্ষণৰ আমি কিবা এটা বস্তু শিকিবলৈ যাওঁতে বা কিবা এটা বস্তু কৰিবলৈ যাওঁতে আমি যিটো প্ৰথম খোজ, প্ৰথম যিটো আমাৰ প্ৰয়াস, সেইটোকে আমি ফেইল বুলি ক'বলৈ পাৰোঁ। কাৰণ আমি যিমান দূৰ আমি যিমানেই পৰ্যালোচনা কৰোঁ, আমি এটা কথা স্পষ্ট যে যিমান ডাঙৰ ডাঙৰ বৈজ্ঞানিক আছিলে পৃথিৱীত বা ডাঙৰ মহান মানুহসকল আছিল, তেওঁলোকে বহুত বাৰে বাৰে চেষ্টা কৰিছিলে তেওঁলোকে, আৰু বহুবাৰ তেওঁলোক বিফল হৈছিলে। আৰু বিফল হৈ তেওঁলোকে কিন্তু হতাশাগ্ৰস্ত হোৱা নাছিলে। তাৰমানে ফেইল হৈছিল যদিও ফেইলৰ পৰা তেওঁলোক এটা কথা স্পষ্ট তেওঁলোকে শিকিছিল যে ইয়াত কিবা নহয় কিবা এটা আমাৰ ইতিবাচক ধাৰণা আহিছে বা আমি ইতিবাচক ধাৰণা এটা আমি সৃষ্টি কৰিব পাৰিছোঁ। গতিকে ফেইল মানে সকলো শেষ নহয়। মই এটাই আহ্বান জনাম তোমালোকে যাতে কিবা এটা কামত যদি কিবা অলপ অনুন্নত ফলাফল